এই মুহূৰ্তত চৰকাৰী PMAY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। কিয়নো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো অসমত আকৌ নতুনকৈ আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন। তো চৰকাৰী ঘৰলৈ কি আপডেট আহিছে আপোনালোকক সবিস্তাৰে এতিয়া জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। অসম চৰকাৰে নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে HBS 2.0 সকলোৰ বাবে মৰ্যাদা সম্পন্ন জীৱন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া। যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে আৰু যিসকল মানুহে নগৰ অঞ্চলত বসবাস কৰে সকলো মানুহৰ বাবে আৰম্ভ হ'ব আবেদন। তো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা নগৰীয়া আঁচনিৰ অধীনত নতুনকৈ লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। তাৰপিছত লিখা আছে NDA কাৰ্যকালত এতিয়ালৈকে নিৰ্মাণ 22 লাখ প্লাছ পকী ঘৰ। ইতিমধ্যে 22 লাখ প্লাছ চৰকাৰী ঘৰ অসমৰ জনসাধাৰণে লাভ কৰিছে। তাৰপিছত লিখা আছে 2026 চনৰ পৰা আৰম্ভ কৰি 31ৰ ভিতৰত নতুনকৈ 15 লাখ পকী ঘৰ প্ৰদান কৰা হ'ব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে ইয়াতে উল্লেখ কৰা হৈছে যে 2026 চনৰ পৰা আৰম্ভ কৰি 31 চনৰ ভিতৰত নতুনকৈ অসমত আৰু 15 লাখ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাছিল তেন্তে 2031 চনৰ ভিতৰত নতুনকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা একেলগে লাভ কৰিছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ 9,000কৈ টকা ইতিমধ্যে একেলগে লাভ কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত এতিয়াৰ পৰা প্ৰতি মাহতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অৰুণোদয় আঁচনিৰ টকা পৰ্যায়ক্ৰমে 1250 টকাৰ পৰা বৃদ্ধি কৰি 3,000কৈ টকা প্ৰদান কৰিব। লগতে 10 মে' তাৰিখে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিয়নো অসমত ইতিমধ্যে নতুনকৈ গঠন হৈছে চৰকাৰ, তেতিয়া মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ